মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকক সমাসৰ বিষয়ে কিছু কথা ক'ব ওলাইছোঁ। সমাস শব্দটোৰ অৰ্থ হ'ল মিলন। সমাস গঠন হ'বলৈ পৰস্পৰ অৰ্থৰ সম্বন্ধ থকা দুই বা তাতকৈ অধিক পদ লগ লাগে। অৰ্থাৎ একোটা নতুন পদ গঠন কৰা এই প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ এটাৰে কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। বিনা আছে পানীত যাৰ সমান বিনা পানী। এই উদাহৰণটোত তোমালোকে সমান চিনটোৰ দুয়োফালে দুটা অংশ দেখিবলৈ পাইছা। বিনা আছে পানীত যাৰ এই অংশখিনিক কোৱা হয় ব্যাস বাক্য। ইয়াত থকা বিনা আৰু পানী এই মূল পদ দুটাক কোৱা হয় ব্যস্ত পদ। আনহাতে সমান চিনটোৰ সোঁফালে থকা বিনা পানী এই সমাসবদ্ধ অংশটোক কোৱা হয় সমস্ত পদ। সমাসৰ ক্ষেত্ৰত জানিবলগীয়া আন এটা কথা হ'ল ব্যাস বাক্যটো যিকেইটা ব্যস্ত পদেৰে গঠিত হয় সেইকেইটা পদেৰে গঠন হোৱা সমস্ত পদটোৱে ব্যস্ত পদকেইটাৰ অৰ্থ নুবুজাই অন্য অৰ্থ বুজাব পাৰে। ইতিমধ্যে উল্লেখ কৰা উদাহৰণটোৰে কথাখিনি পুনৰ বুজাবলৈ প্ৰয়াস কৰিছোঁ। বিনা আছে পানীত যাৰ ইয়াৰে ব্যস্ত পদ দুটা হ'ল বিনা আৰু পানী। বিনা হ'ল এবিধ বাদ্যযন্ত্ৰ আৰু পানী মানে হাত, অৰ্থাৎ হাতত বাদ্যযন্ত্ৰ থকাটো। এতিয়া ইয়াৰ পৰা আমি পালোঁ বিনা পানী নামৰ সমস্ত পদ এটা। এই বিনা পানীয়ে হাতত বীণা লৈ থকা যিকোনো মানুহক নুবুজাই এক বিশেষ নামহে বুজাব, আৰু সেইটো হ'ল সৰস্বতী। শিক্ষাৰ্থীসকল, এতিয়া তোমালোকে বুজি পালানে যে ব্যস্ত পদৰ প্ৰকৃত অৰ্থ সমস্ত পদটোৱে কেতিয়াবা নুবুজাবও পাৰে। সমাসৰ আন আন ভাগবোৰ ইয়াৰ পিছৰটো ভিডিঅ'ত আমি আলোচনা কৰিম। তোমালোক কুশলে থাকা।